অসম বিভূষণ সন্মান 2024 আগবঢ়োৱা হৈছে মুস্তাক আহমদ আনফৰ আলীক। তেখেতক এই সন্মান প্ৰদান কৰিব ঋষিৰাজ বৰকটকী ডাঙৰীয়াই। আমি ঋষিৰাজ বৰকটকী ডাঙৰীয়া তেখেতৰ হৈ আৰবি গ্ৰুপ অফ কোম্পানীজ পৰিচালক সঞ্চালিকা শ্ৰুতিমালা বৰকটকী ডাঙৰীয়া আমাৰ মাজত আছে, বাইদেউ আছে, তেখেতে এই সন্মান তেখেতলৈ আগবঢ়াব। এখন গামোচা, এখন চেলেং চাদৰ, এখন ৰূপৰ ফলক। আমি অসম বিভূষণ সন্মান প্ৰদান কৰা মুস্তাক আনফৰ ডাঙৰীয়াক এয়া প্ৰদান কৰা হৈছে। সেই প্ৰশস্তি পত্ৰখন মই আপোনালোকৰ আগত পাঠ কৰিবলৈ ওলাইছোঁ। NB নিউজ অসম বিভূষণ সন্মান 2024 মুস্তাক আনফৰলৈ। অসমীয়া সদাগৰেও বুটলিব পাৰে 7 সাগৰৰ মালিক, সেই আদৰ্শৰ আপুনিও অন্যতম প্ৰতিষ্ঠাতা। এক মফচলীয়া চহৰৰ পৰা ওলাই গৈ বিদেশতো বাণিজ্যিক প্ৰতিষ্ঠা লাভেৰে আপুনি নতুন প্ৰজন্মৰ ভৰসা। অসমৰ দুৰ্গতৰ বাবেও আপুনি লৈছে ত্ৰাণকৰ্তাৰ ভূমিকা। আপোনালৈ এই সন্মান যাচি আমি কৃতাৰ্থ।